সেই যে ডাষ্টবিনত জাবৰ জোঁথৰ খুচৰি থকা মানুহজন, তেওঁ ডাৱৰত বিচাৰে সূৰ্যৰ ৰঙা তেজ। আৰু কোনে দিব তেওঁক শব্দৰ ঠিকনা, নীৰৱতাৰ অৰণ্য। মনৰ আকাশ ডাৱৰীয়া, সূৰ্যৰ তেজেৰে ৰঙীন কৰাৰ হেঁপাহ। ৰিণিকি ৰিণিকি বাজে শব্দ, অপ্ৰকাশিত হৈ হেৰাই যায় নীৰৱতাৰ অৰণ্য। তেওঁৰ শৰীৰ আছে, দুহাত দুভৰি সকলো আছে। চুলিখিনি জধলা মধলা, দাড়ি কোচা অলপ বেছিকৈয়ে দীঘল। তথাপিও সি মানুহ, সভ্যতাৰ ভাষাত পগলা মানুহ। যদি আমি সভ্যবোৰে হলোহেঁতেন জধলা মধলা, দাড়ি চুলি দীঘল, হলহেঁতেন এটা ফেশ্বন, মাৰ্কেটত অহা নতুন ফেশ্বন। তেওঁক এৰি থৈ গ'ল আপোনজনে, অথবা হেৰাই গ'ল তেওঁৰ ৰঙীন সপোন। ক'ৰ পৰা আহিছে, ক'ত থাকে, একো নাই ঠিকনা। কোনোবাই দিবনে তেওঁক প্ৰেৰণা, সুধিবনে কিয় হ'ল এনেকুৱা।